morning everyone. সকলোকে নমস্কাৰ মই জুম্পী গগৈ ডেকা আজি ফাৰ্স্ট টাইম ইউটিউবত ভিডিও এটা দিম বুলি ভাবিছো মানে কি মোৰ ইউটিউব চেনেলটো বহুত দিনতে খোলা আছে কিন্তু মানে আজি ফাৰ্স্ট টাইম মই ইউটিউবত ভিডিও দিম বুলি ভাবিছো যদি ভাল লাগে আপোনালোকে মোৰ ভিডিওটো চাব আৰু কেনেকুৱা লাগিলে মোক জনাব কিনো কৰো বুলি ভাবিছো মানে কি মোৰ বিয়াৰ এলবামখিনিকে আজি দেখাই দিওঁ সেইখিনিকে চাওক আৰু আজি এইটো মানে ফ্ৰন্ট সাইডৰ এইটো কভাৰ পিকচাৰ দিছে তাৰ পাছত এইটো বেক সাইডৰ হয় সব লাইটটো খুব পৰিছে কাৰণে মুখখনতে আহিছে মানে লাইটটো সেটা আপোনালোকক দেখাও কেনেকুৱা হয় চাই থাকক এয়া ফ্ৰন্টৰ মানে এখন ফাৰ্স্ট পিকচাৰখন দিছে মানে কি বোথ সাইড চাব পাৰি এনেকৈ কৰি দুটা সাইডে চাব পাৰিব তাৰ পাছতে বাকিবিলাক এনেকৈ আছে সেই ফাৰ্ষ্টখনে বোথ সাইড চাব পাৰি তাৰপিছত এইখিনি মানে কি জোৰণৰ দিনাখনৰ ফটোজ হয় ফটোজ আগতে ক্লিক কৰিছিলোঁ এয়া মোৰ পাপা এইজন তাৰপাছত এয়া মোৰ মামা ল'ৰা এইফালে মোৰ পিহি এয়া মোৰ ভাইটি নিজৰ ভাইটি বাৰু তাৰপিছত এয়া মোৰ আইতা এগৰাকী আইতা হয় পাপা লগত তাৰপাছত এইবিলাকেই ফটোজ আৰু এইবিলাক নিয়মবিলাকৰ ফটো জোৰণ পিন্ধোৱা টাইমৰ ফটো এইবিলাক এয়া মোৰ মা এইবোৰে ফটো চাওক এইবিলাক জোৰণ নিয়ৰ ফটো হয় কিবা কিবি নিয়ম হৈ আছে এইবিলাক ইফালে সব ফ্যামিলি মেম্বাৰ্ছৰ ফটো এইবিলাক মা এইবিলাক মানে কেণ্ডিড আৰু কিবা কৰি থাকোঁতে মাৰি দিছে ফটোবিলাক এইবিলাক পানী তুলিব যোৱা সময়ৰ ফটো গা চা ধোৱা হৈছে এইবিলাকৰ ফটো তাৰপাছত এইখিনি ফটো আহিলে বিয়া দিনাখনৰ এইবিলাক ফটোজ হয় ৰেডি হোৱাৰ পাছত মানে কেইখনমান মানে ফটো তুলিছিলোঁ সেইবিলাকেই এতিয়া আপোনালোকক মই ইমানকৈ এইখিনি কিনি দেখুৱাম দৰা অহা ফটোখিনিকে দেখাই দিওঁ এইবিলাক মোৰে ফটো বেছিকৈ মোৰে ফটো আছে বাৰু এইবিলাক দৰা মানে আহিছে আৰু দৰা ঘড়ী ধুৱাইছে ভণ্টিয়ে তাৰপিছত ভণ্টিয়ে দাঙি আনিছে ধুনীয়াকৈ এইবিলাক নিয়ম হৈছে তাৰপিছতে এইফালে মা পাপাহঁতক সেৱা কৰা হৈছিলে আৰু মা পাপাহঁত কান্দি আছে এইটো মুহূৰ্ত মানে শেষৰ মুহূৰ্তটো বহুত দুখ লাগে আৰু এজনী ছোৱালীৰ কাৰণে হওক মা দেউতাকৰ কাৰণে হওক বহুত দুখ লগা সময় কি কৰিব আৰু ছোৱালী এজনী এখন ঘূৰি আহিব লাগিব এদিন নহয় এদিন এইবিলাক বিদায় হোৱা সময়ৰ ফটো শেষল আৰু এতিয়া এখন এলবাম দুটা আছিলে এটা দৰা ঘৰৰ ফালৰ পৰা আছিলে এটা কইনা ঘৰৰ ফালৰ পৰা আছিলে মানে মোৰ ঘৰৰ আৰু মোৰ হাজবেণ্ডৰ ঘৰৰ পৰা এটা আছিলে ফটো দিছে ফ্ৰণ্ট সাইড তাৰপাছত সেইটো বেক সাইডে আছে এখন ফটো আগৰ এবাৰখন যেনেকৈ দেখাইছিলোঁ তেনেকৈ মানে ইয়াৰ ফ্ৰণ্ট পেজটো এনেকৈয়ে দিছে তাৰপাছত এইবিলাক ৰিচিপশ্যন ডে'ৰ হয় ৰিচিপশ্যনৰ দিনাখনৰ ফটো তাৰপিছত এইবিলাকতো জোনৰ দুখনমান ফটো ইয়াত দিয়া আছে তাৰপিছত এইফালে চব ফেমিলি মেম্বাৰ্ছ এইবিলাক বজোৱাখিনি দেখুৱাইছে ইয়াতে তাৰপিছত এইখিনি দৰাক কিমান নিয়ম কৰোৱাইছে হ'ল বিয়া দিনাখন আমাৰ ঘৰত যিখিনি নিয়ম হ'ল সেইখিনি তাতেই হ'ল কিন্তু ৰিচিপশ্যন দিনাখন ইয়াত আকৌ এটা নিয়ম হ'ল এইবিলাক তাৰে নিয়মৰে ফটো ইয়াত মানে হোম পুৰা এটা নিয়ম কৰে হোম পুৰা নিয়মবিলাক কৰা হৈছে এইখন ফটো বৰ ধুনীয়া লাগিছে এয়া আমাৰ গ্ৰুপ ফটো এইবোৰ দাদাহঁত বৌহঁত চবেই আছে ঘৰৰ মানুহবিলাক জেঠাই মাহীহঁত মানে শেষ আৰু ইয়াতে আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়াহ'লে মোৰ ভিডিঅ'ত লাইক কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব তেতিয়াহে আৰু নতুন ভিডিঅ'টো আপোনালোকে পাই থাকিব সিমানেই আৰু ইমানখিনিতে মই ভিডিঅ'টো সমাপ্ত কৰিছোঁ আৰু ঠিক আছে তেতিয়াহ'লে বাই বাই নেক্সট ভিডিঅ'ত লগ পাম